নমস্কাৰ বন্ধুসকল আপোনালোকক পুনৰবাৰ ৰাইজৰ চেনেললৈ স্বাগতম জনালো আজি আৰম্ভ কৰিবলৈ লৈছো কবিতাৰ কিতাপ আজিৰ কবিতাটি আমালৈ প্ৰেৰণ কৰিছে ধেমাজি জিলাৰ পেহিয়াটি গাঁৱৰ মনোজ বৰালৈ মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলো মানুহ হিচাপে জীয়াই থাকিবলৈ জীৱনত বহুতো ঘাত প্ৰতিঘাত গ্ৰহণ কৰিব লগা হয় অনিচ্ছা সত্ত্বেও এই ঘাত প্ৰতিঘাতবোৰ বাধাবোৰ নেওচি নিজৰ সফলতাৰ বাবে আগুৱাই যোৱাতেই মানুহে আনন্দ উপভোগ কৰে আজিৰ কবিতাটি মনোজ বৰাই জীৱনৰ যান্ত্ৰণাৰ বিষয়ে অতি সুন্দৰভাৱে আলোকপাত কৰিছে আহকচোন তেওঁৰ কবিতাটোৰ মাজেৰে তেওঁৰ জীৱনৰ যান্ত্ৰণাৰ বিষয়ে অলপ জানিবলৈ চেষ্টা কৰোঁ কবিতাৰ শিৰোনাম যান্ত্ৰণা কথা মনোজ বৰা আবৃত্তিকাৰ ৰেবত বৰা অমাৱস্যাৰ ৰাতি জোনৰ শুভ্ৰতা বিচাৰি লাভ নাই মোৰ হৃদয় ক্ষত বিক্ষত যত জীৱনৰ ৰং নাই প্ৰেমৰ জেউতি নাই চাব পাৰা তুমি মোৰ হৃদয় কিন্তু কি দেখিবা ব্যাধৰ শৰত শৰবিদ্ধ এটি আহত পক্ষীৰ ওচৰত আৰু দেখিবা কলা ডাহৰে আৱৰা নিশাৰ আকাশৰ গুণগুণনি তুমি এইটো পাতলাব লাগিব মোৰ হৃদয়ৰ দুখৰ বোজা তুমি এইটো পাতলাব লাগিব মোৰ মনৰ অপূৰ্ণ আশা উৰুৱাব পাৰিবানে তুমি মোৰ হৃদয়ৰ মাজেৰে এখনি কুকুলাৰ ধ্বজা ধন্যবাদ